हेलो गाइस साल्टकर এটা নতুন ভিডিওলৈ স্বাগতম জনাইছো বহুত দিনৰ মূৰত এটা নতুন ভিডিও লৈ আহিছো আশা কৰো আপোনালোকে সাপোৰ্ট কৰিব লাইক কৰিব সো এই ভিডিওটোত হোৱাটছআপৰ এটা নতুন আপডেট আহিছে দুদিন মান আগতে আহিছে বহুত তাগৰা এটা ফিচাৰ্স আহিছে যে লাষ্ট সিন প্ৰফাইল ফটো ইয়াত হেখিনি যিখিনি সেটিংস আছিল তাৰে ওপৰত আৰু এটা নতুন সেটিংস এটা আহিছে এটো মই আপোনালোকক দেখাই আছো হোৱাটছআপটো ডেইলি ইউজ কৰে সকলোৱে সো ভিডিওটো সকলোকে চাই থাকিব আৰু যদি নতুনকৈ আছে চেনেলত তলত ৰঙা ৰঙৰ সাবস্ক্রাইব বাটনটো আছে এটো ক্লিক কৰি কিনে চেনেলটো সাবস্ক্রাইব কৰি লব তাৰ কাষতে বেল আইকনটো আছে এটো ক্লিক কৰি দিব সো ভিডিওটো সকলোকে চাই থাকিব সো গাইস আপোনালোকক ডাইৰেক্ট মোবাইল স্ক্ৰিনত দেখাই আছো আপোনালোকে আগতে হোৱাটছআপটো ওপেন কৰিলে সেটিংছত গলে আগতে কেনেকুৱা আছিল সেটিংস কেনে হেখিনি দেখাই আছো আপোনালোকে সেটিংছত যায় একাউন্টত যোৱাৰ পাছত ইয়াতে প্ৰাইভেচিত ক্লিক কৰিলে প্ৰথম তিনিটা অপচন দি আছে লাষ্ট সিন প্ৰফাইল ফটো আৰু এবাউট এই তিনিটা অপচন আছিল এভৰিওয়ান মাই কন্টাক্টস আৰু নোবডি কৰিব পাৰে এভৰিওয়ান হলে সকলোৱে দেখা পায় মাই কন্টাক্টস হলে যিখিনি সেভ কৰা আৰু নোবডি হলে কোনেও দেখা নাপায় এইখিনিটো নরমাল সেটিংস আপোনালোকে জানে আগৰ পৰা আছে সো এই তিনিটাৰ কাৰণে লাষ্ট সিন প্রোফাইল ফটো আৰু এবাউট এই তিনিটাৰ কাৰণে এই তিনিটা অপচন আছিল আগতে এতিয়া এটা নতুন এটা অপচন আহিছে যেটো মই আপোনালোকক ভালকে দেখাই আছো নতুন অপচনখিনি ভিডিওটো সকলোকে চাই থাকিব সো ইয়াৰ কাৰণে আপোনালোকে এই নতুন সেটিংসটো পাবৰ কাৰণে যদি আপুনি হোৱাটছআপটো আপডেট কৰা নাই এতিয়ালৈকে আপডেট আহিছে প্লে ষ্টৰত সো প্লে ষ্টৰৰ পৰা আপডেট কৰি ল'ব নহলে কিন্তু এই নতুন সেটিংসটো দেখা নাপায় সো মই এতিয়ালৈকে আপডেট কৰা নাই সেইকাৰণে মোৰ ইয়াতে লাষ্ট সিনত মাত্ৰ তিনিটা অপচনে দেখাই আছে প্ৰফাইল ফটোটো তিনিটা আৰু এবাউটটো তিনিটা অপচনে দেখাই আছে সো মই হোৱাটছআপটো আপডেট কৰি লও তাৰ পাছত আপোনালোকক দেখাই আছো হোৱাটছআপটো আপডেট কৰাৰ পাছত এগেইন আপোনালোকে হোৱাটছআপৰ সেটিংছত আহি কিনে একাউন্টত যায় ইয়াতে প্ৰাইভেচিত গলে প্ৰথম তিনিটা অপচন যি আছে লাষ্ট সিন প্ৰফাইল ফটো এবাউট এই তিনিটা কাৰণে আহিছে নতুন অপচনটো সো যিকোনো তাত যদি আপোনালোকে ক্লিক কৰে প্ৰফাইল ফটোত আগতে তিনিটাই অপচন আছিল এভৰিওয়ান আছিল মাই কন্টাক্টস আৰু নোবডি আছিল আপুনি এতিয়া 3 নম্বৰ যেটো অপচন আহিছে নতুনকে মাই কন্টাক্টস একসেপ্ট বুলি এইটোটো আপোনালোকে সেটিংস কৰি থব পাৰিব এটো যদি আপোনালোকে ক্লিক কৰে কি হ'ব ধৰকচোন আপুনি প্ৰফাইল ফটোটো আপোনাৰ মাই কন্টাক্টসৰো কিছুমান এনেকুৱা কন্টাক্টস আছে যাক আপুনি প্ৰফাইল ফটোটো দেখাব নোখোজে সো হেই কেইটা কন্টাক্ট আপোনালোকে ইয়াতে সিলেক্ট কৰিব কৰি কিনে তলত যেটা ৰাইট চিনডাল ক্লিক কৰিব কৰাৰ লগে লগে হেই কেইটা কন্টাক্ট সিলেক্ট হৈ যাব আৰু স্পেশালি হেই কন্টাক্টস কিনে আপোনাৰ প্ৰফাইল ফটোটো দেখা নাপায় আপুনি মাই কন্টাক্টস কৰি থলে আগতে কি আছিল যিমান কন্টাক্ট আপোনাৰ মোবাইলত সেভ কৰা আছে সকলোৱে আপোনাৰ প্ৰফাইল ফটোটো চাব পাৰিছিল অকল প্ৰফাইল ফটোৰ কাৰণে নহয় লাষ্ট সিনৰ কাৰণে আহিছে এবাউটৰ কাৰণেও আহিছে সো হেখিনি কন্টাক্ট গোটেইখিনি কন্টাক্টস আগতে চাব পাৰিছিল কিন্তু এতিয়া আপুনি স্পেশালি কিছুমান কন্টাক্টক আপোনাৰ প্ৰফাইল ফটোটো হওক লাষ্ট সিনটো হওক চাব নোৱাৰা কৰি থৈ দিব পাৰে সো এইটো নতুন সেটিংস আহিছে লাষ্ট সিনৰ কাৰণেও আছে প্ৰফাইল ফটোৰ কাৰণেও আছে আৰু তলত এবাউটৰ কাৰণেও এই মাই কন্টাক্টস একসেপ্ট বুলি এই অপচনটো আহিছে সো এটো সৰু আপডেট এটা আছিল সৰু মানে তাগৰা আছিল হোৱাটছআপৰ আপডেটটো বহুতৰ কাৰণে কামত আহিব সো মই ভাবিলো কৈ দিও ভিডিও এটা কৰি কিনে সো যদি ভাল লাগিছে নিশ্চয় লাইক কৰিব যদি নতুনকৈ আছে চেনেলত তলত ৰঙা ৰঙৰ সাবস্ক্ৰাইব বাটনটো আছে এটো ক্লিক কৰি কিনে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তাৰ কাষতে বেল আইকনটো বাজিব হেটো ক্লিক কৰি দিব সো আজিলৈ মানে নেক্সট ভিডিঅ লগ পাম ধন্যবাদ জয় অসম কিপ সাপোৰ্ট